এই মুহূৰ্তত আপোনালোকলৈ দিবলৈ ওলাইছোঁ ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ফাৰ্ষ্ট ইনফৰমেশ্যন ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল। যিসকল বন্ধু বান্ধৱী এই চেনেলটোত প্ৰথম ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যোৰাবাটত প্ৰকৃততে হৈছিল কি? কটন বিশ্ববিদ্যালয়ৰ অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনৰ লগত এয়া হত্যা নে দুৰ্ঘটনা? পৰিয়ালৰ অভিযোগ, ট্ৰাক চালক আৰু হেণ্ডিমেনে মিলি হত্যা কৰিলে অধীক্ষকগৰাকী। পুৱাই ঘৰৰ পৰা তেজপুৰলৈ ওলাই গৈ সুশৰীৰে উভতি নাপালে সি ঘৰখনৰ চাৰিওফালে কেৱল কান্দোনৰ ৰূপ। পুৱা পত্নীক মাত লগাই গুৱাহাটীৰ পৰা তেজপুৰলৈ বুলি ওলাই গৈছিল কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মন। যোৰাবাটত ধ্ৰুৱজ্যোতিৰ বাহনখনত প্ৰথমে খুন্দা মাৰিছিল এখন ট্ৰাকে। দুৰ্ঘটনাক লৈ ধ্ৰুৱজ্যোতি বৰ্মনৰ লগত তাৰ পিছতেই তৰ্কাতৰ্কিত লিপ্ত হৈছিল ট্ৰাকখনৰ চালকজন। অৱশেষত এই কাজিয়াই ৰূপ ল'লে চূড়ান্ত। পৰিয়ালৰ অভিযোগ, ট্ৰাকৰ চালকজনে এডাল ৰডেৰে মৰিয়াই হত্যা কৰিলে অধীক্ষকগৰাকী। কিন্তু কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱদ্ধত। বৰ্তমান পলাতক অৱস্থাত আছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন। এতিয়ালৈ পোহৰলৈ অহা নাই ট্ৰাক চালকগৰাকীৰ পৰিচয়। পৰৱৰ্তী খবৰ। অসমৰ পৰা ভাৰত ভ্ৰমণলৈ যোৱা তীৰ্থযাত্ৰীৰ দল হঠাৎ অসুস্থ হৈ পৰিছে। দ্বাৰকাত অসুস্থ হৈ পৰিছে 12জনকৈ লোক। যিহেতু এটা তীৰ্থযাত্ৰীৰ দল গৈছিল দ্বাৰকালৈ। ভাৰত ভ্ৰমণলৈ যোৱা তীৰ্থযাত্ৰীৰ দল অসুস্থ। দ্বাৰকাত অসুস্থ তীৰ্থযাত্ৰীৰ দল। অসুস্থ হৈ এজন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱা লোকজন মাণিকপুৰৰ চৈবাৰীৰ উদ্ধৱ দাস। দলটোৰ 12জন লোক অসুস্থ হৈ পৰিছে। 23 ছেপ্টেম্বৰত বজালিৰ পৰা দ্বাৰকালৈ গৈছিল তীৰ্থযাত্ৰীসকল। চিকিৎসাৰ অভাৱত হাহাকাৰ লাগিছে এতিয়া দলটোৰ। মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে তীৰ্থযাত্ৰীৰ দলটোৱে। পৰৱৰ্তী খবৰ। দুৰ্গা পূজাত বিধি পথালি দিব পাৰে বতৰে, কিয়নো বতৰক লৈ সতৰ্কবাণী জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই। 6 অক্টোবৰলৈকে ৰাজ্যত মুষলধাৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কেইবাখনো জিলাক লৈ য়েলো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। তেনেস্থলত হয়তো পূজাৰ সময়তো বতৰে কিছু বিধি পথালি দিয়াৰ এতিয়া শংকা প্ৰকাশ কৰা হৈছে। 6 অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। দুৰ্গা পূজাৰ সময়ত হ'ব পাৰে এইবাৰ ধাৰাসাৰ বৰষুণ। বংগোপসাগৰত ঘূৰ্ণী বতাহৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। ৰাজ্যৰ বহুকেইখন জিলাত জাৰি কৰিছে য়েলো এলাৰ্ট। মুছলমানসকলৰ অধিকাৰৰ বাবে এইবাৰ গুজৰি উঠিছে আমছু। আমছুৱে কৈছে যে মুছলমানসকলে দেশ ৰক্ষাৰ বাবে এইখন অসম ৰক্ষাৰ বাবে আগভাগ ল'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে মুছলমানসকলৰো আছে। আমি খিলঞ্জীয়া মুছলমান বুলি মন্তব্য কৰিছে আমছুৱে। মুছলমানৰ অধিকাৰৰ বাবে এইবাৰ গুজৰি উঠিছে আমছু। অসমৰ ধৰ্মীয় সংখ্যালঘুসকল হাড়ে-হিমজুৱে অসমীয়া। আমি হাড়ে-হিমজুৱে অসমৰ বাসিন্দা, ভাৰতৰ নাগৰিক। কোনোবাই মিয়া বাংলাদেশী বুলি ক'লেই আমি উফৰি যোৱা বিধৰ নহয়। এই ভূমি আমাৰ। হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে আমাৰো সিমান অধিকাৰ আছে। আমি সকলো জাতি জনগোষ্ঠীৰে মিলাপ্ৰীতিৰে চলিব লাগিব। আমি মানুহ হিচাপে সকলোৰ লগত চলিব লাগিব। অসমখন ৰক্ষা কৰিবলৈ হ'লে মুছলমান সমাজে আগভাগ ল'ব লাগিব। অসমখনক ধৰি ৰখাৰ বাবে মুছলমানসকলে আগভাগ লৈ কাম কৰি যাব। সংখ্যালঘুৰ অধিকাৰৰ বাবে শিৰ উচ্চ কৰি ৰাখিব আমছুৱে। দুৰ্গা পূজা সমাগত। যিহেতু দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে, কিন্তু দুৰ্গা পূজাৰ সময়তে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। হাতত মাত্ৰ 7 দিন বাকী আছে। 7 দিনৰ পাছতেই ৰাজ্যৰ বহু লোকে লাভ কৰিব চৰকাৰী ধন। কিন্তু চৰকাৰী ধন লাভ কৰিবলৈ হ'লে আপুনি কেইটামান কাম কৰিব লাগিব। দুৰ্গা পূজাৰ সময়তে ৰাজ্যবাসীলৈ আহিল ভাল খবৰ। মাত্ৰ 7 দিনৰ পিছতে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। যদি আপুনি ৰেচন কাৰ্ড হিতাধিকাৰী তেন্তে আপোনাৰ বাবে ভাল খবৰ। শীঘ্ৰেই আপোনাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ ধন জমা কৰিব চৰকাৰে। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে পুৱাতেই আপোনাৰ একাউণ্ট পৰীক্ষা কৰক। বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। শীঘ্ৰেই কৰক KYC আপডেট।